বন্ধুসকল নমস্কাৰ বলক আজি আপোনালোকৰ লগত এটা টেষ্টি পিঠাৰ ৰেচিপি শ্বেয়াৰ কৰোঁ আমি প্ৰথমে গুড়খিনি পগাই লৈছো আপোনালোকে নপগোৱাকৈও বনাব পাৰে আপোনালোকৰ ইচ্ছা অনুসৰি আৰু আমি যেনেকৈ বনাইছো আপোনালোকৰ লগত তেনেকৈ শ্বেয়াৰ কৰিছো এই পগোৱা গুড়খিনি 2 কাপ গাখীৰ দি এতিয়া চুৰজি দিছো পৰিমাণ অনুসৰি পিঠাগুৰি দি লৈ ইয়াতে এতিয়া বেকিং সোডা নিমখ আৰু নাৰিকল গুৰি দি গুটেইখিনি ভালকৈ খানিছো আৰু খানি কিনে 1-2 ঘণ্টা ৰেষ্ট কৰিব দিছো আৰু তাৰ পিছত ৰিফাইনখিনি গৰম কৰি ৰিফাইনত ভাজি আছো এই পিঠাবিধক আমি গুড় পিঠা বুলি কওঁ বা তেল পিঠা বুলি কওঁ আপোনালোকে কি বুলি কয় কমেন্ট কৰি জনাব ভিডিঅটো শেষলৈ চোৱাৰ বাবে আপোনালোককো থ্যাংক ইউ আজিলৈ ইমানতে এৰিছো বাই